নগাঁও মানে মধ্য অসমৰ প্ৰাণকেন্দ্ৰ। নগাঁও মানে প্ৰতিজন অসমীয়াৰ আৱেগ, প্ৰতিজন অসমীয়াৰ স্পন্দনত থকা শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান নগাঁৱৰ বৰদোৱা। হৰি নামৰ বৰদোৱা থান প্ৰতিজন অসমীয়াৰ হৃদয়তে থকা ভক্তি, শ্ৰদ্ধা আৰু আৱেগ, য'ত প্ৰাণ পাই উঠে ভক্তিৰসৰ আলোড়ন। প্ৰকাশে প্ৰেম অমৃতৰণ শ্ৰীমন্ত শংকৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দত নগাঁৱৰ বৰদোৱা ওচৰৰ আলিপুখুৰীত। তেওঁৰ পিতৃৰ নাম আছিল কুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধা। শ্ৰীমন্ত শংকৰদেৱৰ সৰু থাকোঁতেই মাতৃ সত্যসন্ধা মৃত্যু হৈছিল। বুঢ়ীমাক খেৰখুটিয়ে তেওঁক সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে মহেন্দ্ৰ কন্দলী টোলত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৱে প্ৰথম নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল মাধৱদেৱ। শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিল কোচবিহাৰৰ বেহেলাডাঙত।